নমস্কাৰ, এই মতো দিব ওলাইছোঁ ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেদৰে খবৰসমূহ নিতৌ চাই থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফক কংগ্ৰেচুলেশ্যন জনায়। দিব ওলাইছোঁ ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মা যদি পইচা নাই আমি 500 টকা দান দিম, মাইক্ৰ'ফাইনেন্সৰ ঋণ লোৱা মহিলাসকলৰ ৰুদ্ৰমূৰ্তি। হিমন্ত বিশ্ব শৰ্মা যদি পইচা নাই আমি 500 টকা দান দিম, কলিয়াবৰত একাংশ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰ্জি উঠিল একাংশ মহিলাই। নিৰ্বাচনী প্ৰতিশ্ৰুতি মতে মাইক্ৰ'ফাইনেন্সৰ ঋণ লোৱা প্ৰতিগৰাকী মহিলাক 25,000 টকাৰ চেক দিয়াৰ কথা কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 25,000 টকাৰ পৰিৱৰ্তে 400-500,000 টকাৰ চেকহে পাই আছে মহিলাসকলে। অসমৰ মাইক্ৰ'ফাইনেন্স উদ্যোগনী আৰু সকাহ আঁচনিৰ অধীনত সোমবাৰে ঋণ নিয়মীয়া পৰিশোধকসকলৰ মাজত বিতৰণ কৰা হয় চেক। অসমৰ হাটবৰ কেন্দ্ৰীয় নাট্য সমাজৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানৰ জৰিয়তে কলিয়াবৰত উন্নয়ন খণ্ডৰ অধীনত হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰা হয় চেক। মন্ত্ৰী কেশৱ মহন্তই অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ পিছতে চৰকাৰী কৰ্তৃপক্ষ উপস্থিত সকলক বিতৰণ কৰে চেক। কিন্তু 25,000ৰ পৰিৱৰ্তে 400ৰ পৰা 2,000 টকাৰ চেকহে পাই আছে একাংশ মহিলাই উত্তাপৰ সৃষ্টি কৰে। কলিয়াবৰত মাইক্ৰ'ফাইনেন্সৰ চেক বিতৰণ উত্তাপ্ত পৰিস্থিতি একাংশ মহিলাই ধৰিলে ৰঞ্চণ্ডী ৰূপ। 25,000ৰ পৰিৱৰ্তে 400-500,000 টকাৰ চেক পাই ৰুদ্ৰমূৰ্তি ধাৰণ কৰে একাংশ মহিলাই। কলিয়াবৰত মাইক্ৰ'ফাইনেন্স চেক বিতৰণ অনুষ্ঠানত উপস্থিত আছিল মন্ত্ৰী কেশৱ মহন্তই। আজিৰ খবৰ তৃতীয় খবৰটো হৈছে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ খেলুৱৈৰ সফলতা। ৰাষ্ট্ৰীয় শক্তি উত্তোলন প্ৰতিযোগিতাত নগৰ খেলুৱৈৰ সফলতা। ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন নগাঁৱৰ বিদ্যুৎ বৰা। মহাৰাষ্ট্ৰৰ নগাপুৰত 120 কেজি শাখাত কৃতিত্ব দেখুৱাই নগৰ বিদ্যুতে। প্ৰশিক্ষণ অৰূপ কুমাৰ বৰাৰ তদন্তদানত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল বিদ্যুতে। বিদ্যুৎ সাফল্য উৎফুল্লিত নগৰ ক্ৰীড়া সমাজ।